দ্য পৰ্ট্ৰেইট অফ এ লেডি এজনী মহিলাৰ এখন ছবি কুশৱান্ত সিং হৈছে ৰাইটাৰ গতিকে তোমালোকে কিতাপখন উলিয়াই লোৱা লাইন বাই লাইন হাতেৰে ধৰি যোৱা আমি পঢ়া আৰম্ভ কৰিম মাই গ্ৰেণ্ড মাদাৰ লাইক এভৰিবডিজ গ্ৰেণ্ড মাদাৰ ৱাজ এন অল্ড মেন মোৰ ককা আইতা বাকী সকলোৰে ককা আইতাৰ দৰে এজনী বুঢ়ী তিৰোতা আছিল চি হেড বিন অল্ড এণ্ড ড্ৰিংকল ফৰ দ্য 20 years ডেট আই হেড নোন হাৰ তাই বুঢ়া আছিল এন মুখত আৰু তাইৰ মুখত কি আচাচ পৰা আছিল 20 বছৰ ধৰি যেতিয়াৰ পৰা মই তাইক জানো People said that she had once been young and pretty and had even had a husband. মানুহে কয় যে তাই এসময়ত গাভৰু আছিল ৰূপহী আছিল আৰু তাইৰ এজন গিৰিয়েকো আছিল বাট ডেট ৱাজ হাৰ্ড টু বিলিভ কিন্তু সেইটো বিশ্বাস কৰা কঠিন আছিল মাই গ্ৰেণ্ডফাদাৰ্ছ পৰ্ট্ৰেইট হাং এবাউট দ্য মেণ্টেল পিচ ইন দ্য ড্ৰয়িং ৰুম মোৰ ককা দেউতাৰ ছবিখন ড্ৰয়িং ৰুমৰ মেণ্টেল পিচৰ ওপৰত আঁৰি থোৱা আছে মেণ্টেল পিচ মানে ইয়াত জুহালৰ কথা কোৱা আছে যে ঠাণ্ডাৰ দেশ যিবোৰ দেশ আছে সেই দেশবোৰত কি হয় জুই লগাই থৈ দিয়া আছে যাতে ৰুমটো গৰম হৈ যায় তাৰে ওপৰৰ ফালে কি কৰা হৈছিল আঁৰি থোৱা আছে বুলি কৈছে ইয়াত হি অ'ৰ এ বিগ তুৰবান তেওঁ এটা ডাঙৰ পাগ পিন্ধিছিল এণ্ড লুজ ফিটিং ক্লথ আৰু ঢিলাকৈ খাপ খোৱা কাপোৰ পিন্ধি আছিল হিজ লং হোৱাইট বিয়াৰ্ড কভাৰ দ্য বেষ্ট পাৰ্ট অফ হিজ চেষ্ট তেওঁৰ দীঘল বগা দাঢ়িবোৰে তেওঁৰ বুকুৰ বেছি অংশই আগুৰি আছিল এণ্ড হি লুক এটলিষ্ট 100 years old আৰু তেওঁক 100 বছৰীয়া যেন লগা হৈছিল হি ডিড নট লুক দ্য চৰ্ট অফ পাৰ্চন হু উড হেভ এ ৱাইফ অৰ চিলড্ৰেন তেওঁক এনেকুৱা পাৰ্চন কেতিয়াও লগা হোৱা নাছিল যিজনৰ এজন ৱাইফ থাকিব এজন চিলড্ৰেন থাকিব আৰু ল'ৰা ছোৱালী থাকিব হি লুকড এজ ইফ হি কুড কি কৈছে ইয়াত হি লুকড এজ ইফ হি কুড অনলি হেভ লটছ এণ্ড লটছ অফ গ্ৰেণ্ড চিলড্ৰেন তেওঁক এনেকুৱা লগা আছিল যে তেওঁৰ কেৱল বহুত আৰু বহুত নাতি ল'ৰাহে আছে এজ ফৰ মাই গ্ৰেণ্ড মাদাৰ বিং য়ং এণ্ড প্ৰিটি মোৰ ককা আইতা যে গাভৰু আৰু ৰূপহী থট ৱাজ অলমষ্ট ৰিভল্টিং মোৰ ভাৱনাবোৰ সকলো উল্টি যায় ওলট খাই যায় পালতি যায় চি অফেন টল আজ দ্য গেমছ ইউজ টু প্লে এজ এ চাইল্ড তাই সদায় কৈ থাকে সেই গেমবোৰৰ কথা যিবোৰ তাই এজ এ চাইল্ড এজ এ ল'ৰালি কালত খেলিছিল ডেট চিম কুৱাইট এবজৰ্ব সেইটো বৰ অসম্ভৱ এণ্ড আনডিগনিফাইড আৰু অলৌকিক অন হাৰ পাৰ্ট তাইৰ ক্ষেত্ৰত সেইটো বৰ অসম্ভৱ আৰু অলৌকিক যেন লাগিছিল এণ্ড উই ট্ৰিটেড ইট লাইকছ দ্য ফেবলছ অফ দ্য প্ৰফিটছ ইউজ টু টেল আছ আৰু আমি এইবোৰক কি কওঁ সাধু কথাৰ লগত তুলনা কৰিছোঁ যিবোৰ তাই আমাক শুনাব বিচাৰিছে ফাৰ্ষ্ট পেৰাগ্ৰাফ সমাপ্ত ছেকেণ্ড পেৰাগ্ৰাফ চাওঁ She had always been short and fat and slightly thin. She had always been short and fat and slightly bent. তাই সদায় এইটো পিছৰ ভিডিঅ'ত বনাই দিছোঁ আজিলৈ ইমানেই থেংক ইউ নেক্সট ভিডিঅ'ত তোমালোকে পিছৰ পেৰাগ্ৰাফটো পাবা গতিকে চাওঁ মানুহৰ কেনেকুৱা ৰেছপন্স হয় ভিডিঅ'টো